হেল্ল' ফ্ৰেণ্ডছ, আকৌ নতুন ভিডিঅ' লৈছোঁ আৰু বনাইছোঁ আপোনালোকক। আজি এই ভিডিঅ'টোত এটা বেলেগ এটা কথাই পাতিম। এইটো ব্লগ নহয়, এইটো কোনো টেকন'লজিৰ বিষয়ক ভিডিঅ'ও নহয়। একচুৱেলি চাবলৈ তেনেকৈ টেকন'লজিৰ বিষয়ক ভিডিঅ'ই হয়। কিছু সময় আগতে টেকনিকেল গুৰুজীয়ে এটা ভিডিঅ' আপলোড কৰিছিলে। যদি কোনোবাই চাইছে ভিডিঅ'টো গম পাব, যদি চোৱা নাই মই কৈ দিওঁ। আৰু যোনে টেকনিকেল গুৰুজীক চিনি নাপায় তেওঁলোকৰ কাৰণে মই দেখুৱাই দিছোঁ এইখন টেকনিকেল গুৰুজীৰ ফটো। আৰু টেকনিকেল গুৰুজী বৰ্তমান ছাবস্ক্ৰাইবাৰ 18 মিলিয়ন। তেওঁ টেকন'লজিৰ বিষয়ে ভিডিঅ' বনাই সদায়, আৰু তেওঁ আজি এটা ভিডিঅ' আপলোড কৰিছে কিছু সময় আগতে। ভিডিঅ'টোত তেওঁ কৈছে কেনেকৈ মানে আমাৰ ইণ্ডিয়াত অনলাইন ফ্ৰড হৈ থাকে। যেনেকৈ ধৰক আপোনাৰ এটা ফেক ৱেবছাইট থাকে, ফেক কিবা এটা এপ থাকে, য'ৰ পৰা মানুহক মানে টকা দিম বুলি বা টকা লোন দিম বুলি পেলাই তাৰ যিবিলাক আধাৰ কাৰ্ড নাম্বাৰে হওক বা বেংক একাউণ্ট নাম্বাৰে হওক সেইবিলাক লয়। এতিয়া যিটো অচিয়ান বুলি এটা অচিয়ান ৱালেট, মই আপোনাক দেখাই আছোঁ এপটো। আৰু সেই এপটোৱে মানে গুৰুজীৰ ফটো ইউজ কৰিছে। একচুৱেলি মানে এপটোৱে মানুহক লোন দিম বুলি কয়, ইউজ কৰি পেলাই এনেকৈ কৈছে যে আমাক মানে যদি আপোনালোকে লোন ল'ব লাগে গুৰুজী ফটোখন দেখুৱাই, মানে গুৰুজী বিশ্বাসত মানে বেলেগে লোন ল'বৰ কাৰণে যাব আৰু তেওঁলোকৰ টকাবিলাক ডুবিব, আত্মসাৎ হ'ব। মানে কয় যে আপোনালোকে আমাৰ কোম্পানীত ইমান টকা ইনভেষ্ট কৰক, তেতিয়া আপোনালোকৰ ইমান টকা আপোনালোকে পাব। বা কিছুমান যিবিলাক ট্ৰেডিং বুজি পায়, সেই বা শ্বেয়াৰ মাৰ্কেটৰ কিছুমান গেম থাকে, সেইবিলাক গেমত মানে গুৰুজীৰ ফটোখন ইউজ কৰে। আৰু তেওঁলোকে গুৰুজীৰ ফটোখন ইউজ কৰি সাধাৰণ মানুহক মানে টকা লুণ্ঠন কৰি আহিছে। আৰু সেই বিষয়ে আজি গুৰুজীয়ে কৈছে। তাৰ বাহিৰে যিবিলাক আজিকালি আছে ফেক এপ, ফেক এপ্লিকেশ্যন, সকলোবিলাকৰ কথা কৈছে। আৰু গুৰুজীয়ে এটা সহায় বিচাৰিছে সকলোবিলাক ছাবস্ক্ৰাইবাৰৰ পৰা, সকলোবিলাক মানুহৰ পৰা। গুৰুজীৰ যে এনেকৈ মিছ ইউজ হৈছে, গোটেই গুৰুজীয়ে যিখিনি একশ্যন ল'বই, কিন্তু আমাৰ যিখিনি কাষ্টমাৰ, যিখিনি আমি গুৰুজীক চোৱা মানুহ বা আমি যিখিনি সাধাৰণ মানুহ, তেওঁলোকক এটা কৈছে যে যিটো অচিয়ান ৱালেট বুলি যিটো এপ্লিকেশ্যন আছে প্লে' ষ্ট'ৰত, তাত গৈ পেলাই এইটো ৰিপৰ্ট কৰিব দিছে। আৰু মানে পূৰা তাৰ ৰেটিং কমাই দিব দিছে, যাতে সেই এপটো প্লে' ষ্ট'ৰৰ পৰা নাইকিয়া হৈ যায়। যদি আপুনি যদি কেতিয়াবা চাইছে ইউটিউবত ভিডিঅ' চাই আছে, তেতিয়া দেখিব চাগে মাজত কিছুমান আহে যে 4,500 টকাত এটা 6GB, 64GB বা 128GB এটা ভাল মোবাইল, যিকোনো ডাঙৰ ভাল স্মাৰ্টফোন, ভিভ', অ'প', ৰিয়েলমি বা ৰেডমি তেনেকুৱাবিলাক মোবাইলবিলাকৰ বা এপল আইফোন পৰ্যন্ত তাত মানে দেখায় ইমান কম দাম। এটা আইফোন 10 5,000 টকা। অৰ্ডাৰ কৰক। আৰু এটা ফ্লিপকাৰ্টো কিছুমান কৈছে, আমাৰ অসমৰ এজন ইউটিউবাৰ পূৰ্বাঞ্চল বুলি যিটো আছে ইউটিউব চেনেল, তাৰ অ'নাৰে তেনেকুৱা এটা ভিডিঅ' বনাইছে। ভাস্কৰ দা এটা ভিডিঅ' বনাইছে, ফ্লিপকাৰ্ট কেনেকৈ ফ্ৰড চলি আছে, কেনেকৈ মানুহৰ পৰা টকাবিলাক লুটি লৈ গৈ আছে। আপোনালোকে যাতে এনেকুৱা যিকোনো এটা এপক বা যিকোনো এটা এপ্লিকেশ্যন বা যিকোনো এটা ৱেবছাইটক সহজে বিশ্বাস কৰি নলয়, আৰু তাত যাতে কোনো আপোনালোকৰ নিজৰ টকা ইনভেষ্ট নকৰে। আৰু তাৰ পৰা যিবিলাকত কম দাম দেখুৱায়, আইফোন এটাৰ 5,000 টকা, আইফোন এটা 6,000 টকা, যিকোনো এণ্ড্ৰইড ফোন এটা 5-6,000 টকাত এটা ভাল মোবাইল ফোন দিছে, একচুৱেলি এইটো একেবাৰে মিছা। আপুনি যদি অৰ্ডাৰ কৰে, চাব পাৰে আপোনাৰ অৰ্ডাৰটোত আপুনি পইচা দিব, তাৰপিছত আপোনাৰ পইচাও গায়ব, সেই কোম্পানীও গায়ব, কথাও নাই। আপুনি যিমানে লগ ইন নকৰে তাত বা লগ ইনে নোহোৱা হৈ যাব। গতিকে আমি গুৰুজীক সহায় কৰোঁ। আমি এই যিবিলাক বেয়া এপবিলাক আমি নিজেও বাছোঁ, গুৰুজীকো সহায় কৰোঁ। যিবিলাক এতিয়া এনেকুৱা এপ্লিকেশ্যন আছে সেইবিলাকত আমি ৰিপৰ্ট মাৰিব লাগে। বিশেষকৈ অচিয়ান এপ কেনেকৈ কৰিব লাগে, ৰিপৰ্ট মাৰিব লাগে, কোনটো এপ মই দেখাই দি আছোঁ চাওক। এতিয়া মই দেখুৱাই দিম কেনেকৈ অচিয়ান ৱালেটটো আপোনালোকে ৰিপৰ্ট কৰিব, কেনেকৈ মানে ইয়াৰ ৰেটিং কমাই দিব, মই দেখুৱাই দি আছোঁ। প্ৰথমতে আপোনালোকে যাব প্লে' ষ্ট'ৰলৈ। প্লে' ষ্ট'ৰ অ'পেন কৰিলে তাৰপিছত ওপৰত যাব চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব OCEANWALLET। এইটো এপ দেখুৱাই দিছোঁ মই, পিকচাৰটো চাই লওক। এই এপটোৱে মানুহৰ পৰা ফাঁকি দি পেলাই মানুহক মিছ ইউজ কৰে, মানুহক বেয়া কৰি পেলাই পইচা লুটে। ইয়াত আপুনি যদি আপোনাৰ যদি ইনষ্টল আছে তেতিয়াহ'লে আনইনষ্টল কৰি দিব। আৰু প্ৰথমতে মই ৰেটিং দি লওঁ, ৰেটিং দিছ এপ, একেবাৰে কম ৰেটিং দিওঁ। আপোনাৰ ডেছক্ৰাইবত কিয় বিচাৰিছে লিখিব খালি, মই বেড এপ বুলি লিখিছোঁ, ফেক এপ বুলি লিখিছোঁ। এতিয়া আপুনি এইটো
ওপৰত গৈ প'ষ্ট কৰি দিয়ক। এইটো প'ষ্ট ওপৰত আছে, প'ষ্ট কৰি দিয়ক। থেংক ইউ ফৰ শ্বেয়াৰিং দেখুৱাইছে, কিন্তু থেংক ইউ পাব বাৰু। অলৰেডি গুৰুজীয়ে ইয়াৰ ওপৰত একশ্যন লৈছেই, ল'ব আৰু ডিলিট কৰিব ইয়াক, ভালকৈ ইয়াক শিকাই দিব। এনেকৈ কৰিব লাগিব। আৰু এতিয়া কৰি দিওঁ আনইনষ্টল। এয়া আনইনষ্টল কৰি দিলোঁ। যেনেকৈ আমি টিকটক আনইনষ্টল কৰিছিলোঁ, তেনেকৈ আমি অষ্ট্ৰিয়ান ৱালেট এতিয়া আনইনষ্টল কৰি দিছোঁ। নিশ্চয় বুজি পালে মই কি ক'বলৈ বিচাৰিছোঁ। মইনো ক'লো নিশ্চয় আপোনালোকে কথাখিনি বুজি পাইছে। যদি বুজি পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে আজিলৈকে কেতিয়াবা কিবা অনলাইন এনেকুৱা মানে ঢকা খাইছে, ঢকা বুলি ক'ব লাগিব, অনলাইন যদি কেনেবা অসুবিধা পাইছে আগতে, তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাওক। আৰু তেনেকুৱা বিষয়ে যদি কিবা ভিডিঅ' বিচাৰে আৰু তেতিয়াহ'লে ক'ব, আপলোড কৰিম আপোনালোকৰ কাৰণে। থেংক ইউ।